নমস্কাৰ, মই কুসুম কৈলাশ। সৰ্বপ্ৰথমে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক হিয়া ভৰা ৰঙালী বিহুৰ বহু শুভকামনা যাচিছোঁ আৰু আশা কৰিছোঁ এইকেইদিন আপোনালোকৰ সকলোৱে কুশল। আপোনালোকে ঘৰতে আছে যিহেতু লকডাউন, আৰু অসমৰ এনেকুৱা এটা প্ৰতিকূল পৰিৱেশত আপোনালোকক মই এই বিহুৰ বতৰত ইয়াকে আহ্বান কৰিম যে আপোনালোকেও লকডাউন মানক আৰু ঘৰতে নিজৰ পৰিয়ালৰ লগত আপোনালোকে কটাওক। ময়ো নিজৰ পৰিয়ালৰ লগতে আছোঁ আৰু নিজৰ পৰিয়ালৰ লগতে যি বিহুৰ পৰম্পৰা এইবিলাক আচলতে নিজৰ পৰিয়ালৰ লগতে কটাই কৰি আছোঁ বিহুৰ পৰম্পৰাবিলাক। আৰু আপোনালোককো আহ্বান জনাইছোঁ যে আপোনালোকে সম্পূৰ্ণ নিজৰ পৰিয়ালৰ লগতে এই বিহুকেইদিন কটাওক। আৰু যিহেতু আমি আচলতে প্ৰথম আমাৰ গোটেই মানৱ জাতিটো জীয়াই থাকিব লাগিব। জাতিটো যেতিয়া জীয়াই থাকিব তেতিয়াহে অনাগত দিনত বছৰি আহি থাকিব বিহু। আমি বছৰি আমি ইয়াতকৈ আনন্দৰে আমি বিহু উল্লাসেৰে আমি পাতিব পাৰিম। সেয়ে আপোনালোকে সাৱধানতা অৱলম্বন কৰক আৰু নিজেও বাচি থাকক, নিজৰ পৰিয়ালটিকো সুৰক্ষিত কৰি ৰাখক, তাৰে কামনা কৰিছোঁ। সদৌ পুনৰবাৰ সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক ৰঙালী বিহুৰ বহু শুভকামনা জনাইছোঁ। ধন্যবাদ। বহুদূর পালো বহুদূর পালো জানো দেখা না ঘনাই
হেদার ভাবনা নাজানো কিনো কৈ যায় নাচনীয় ইমান মৰম নলগাবি দুচকুলে চাই দুচকুলে চাই দুচকুলে চাই তোৰ মৰমত বিচৰি বহুতৰ বাৰু তই জানো বুজাই তোৰ বাৰু মৰি বহুতৰ বাৰু তই জানো দেখা নাই নাচনীয় Dusukula sai, dusukula sai, dusukula sai, dusukula sai, dusukula sai.